বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল আৰু মোৰ ভালেই আৰু মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে 14 এপ্ৰিল আৰু গৈ আছে বিহুৱে অলৰেডি ৱৰ্ল্ড ৰেকৰ্ডটো কৰিলে কিন্তু আজি মেইন প্ৰগ্ৰেমটো হ'ব চ' ভাবিলোঁ আজি আমাৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱ আহিব চ' ভাবিলোঁ কি আজি ভিডিঅ'টো দি দিওঁ আৰু যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম কিন্তু এটাই ভয় লাগি আছে মানে কি হৈছে আজি মোবাইল নট এলাও কৈছে তাত ফিল্ডত মানে এলাও কৰিব নিদিয়ে চ' কি হয় নাজানো যদি পাৰোঁ কৰিম নোৱাৰিলে কিবাকে দেখাই থৈ দিম আৰু এতিয়া পিছে আপোনালোকে ভিডিঅ'টো উপভোগ কৰক মই দেখাই চাম আৰু এয়া মোৰ ৰুমত একেলগে আছে লিপি আৰু তাই কৰবি একদম ফটোতে বিজি এইটোৱে হৈছে আমাৰ ৰুম এখন বেড একদম একেবাৰে অৱস্থা নাই আৰু আমাক 14 তাৰিখে ৰাতিয়েই যিহেতু ঘৰলৈ লৈ আহিম কৈছিলে চব বেগবোৰ পেকিং কৰি ল'লোঁ মানে যিখিনি বস্তু আছিলে উলিয়াই থোৱা চব সোমোৱাই ল'লোঁ এইফালে চব মানে ইয়াতে ফটো উঠাত ব্যস্ত ফটো ৰিলছ চব Hi guys. Hi. ভালনে খবৰ? আছে নেকি? দে কি বুলি কম? কৈ দে কি ক? অংকিতা। গাইস অংকিতাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো লাইক কৰি দিব। চেনেলটো কৈছে শ্বেয়াৰ কৰি দিব। মই কৈ আৰু আমাক 14 তাৰিখৰ ব্ৰেকফাষ্টটো হোটেলতে কৰি যাব দিলে চ' আমি হোটেলৰ ডাইনিং হললৈ আহি গ'লোঁ আৰু আমাৰ এয়া ব্ৰেকফাষ্ট পুৰি তৰকাৰী দিছিলে সেইদিনা আৰু আমি খাই লৈ মেলি গাড়ীত উঠি দিলোঁ সকলোবোৰ আৰু আপোনালোক দেখিছে এইখনেই আছিল হোটেল মিৰানা এয়াৰপৰ্টৰ ওচৰত আমাক ইয়াতেই ৰখা হৈছিল আৰু এইখনেই হোটেল আৰু এবাৰ দেখুৱাই দিছোঁ আৰু যোৱাৰ সময়ত যিহেতু একেবাৰে আৰু আহিলোঁ তাৰ পৰা ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ আৰু গাইজ চাওকচোন কিমান যে মানুহ কিমান যে গাড়ী কি ক'ম মোৰ কেমেৰাই ঢুকিয়ে পোৱা নাই কি যে এটা পৰিৱেশ মানে ইমানেই ভাল লাগিছিল ইমান মানুহৰ মাজত যে আমি যাব পাৰিছোঁ এনেকৈ দৰে বহুত বেছিয়ে ভাল লাগিছে আৰু লাইন চাওকচোন আপোনালোকে কিমান দীঘল লাইন আৰু ভিতৰততো মানুহ আছে সোমাব জেগা নাই মানে কেনেদৰে বুজাম একো ভাবিয়েই নাপাওঁ মানে এনেকুৱা এটা ধুনীয়া লাগিছিল তাত কি ক'ম আৰু আৰু এইটো হৈছে আমাৰ দৰং আৰু কামৰূপ মেট্ৰ' বিহুৱা বিহুৱতীখিনিৰ বাবে ডাইনিং হল আমি ইয়াতেই খোৱা লোৱাখিনি ইয়াতেই কৰোঁ আৰু আমি ইয়াতে আহিলোঁ আৰু আহিয়ে আমি ইয়াতে লাঞ্চটো কৰি ল'লোঁ আৰু ইয়াৰ পৰা মোবাইল নিব নিদিলে জানেনে বাৰু মোবাইলটো ইয়াতে থৈ গ'ল হে গাইজ ফাইনেলি আমাৰ পূৰা গোটেই কামখিনি ইয়াতে হৈ গ'ল আৰু আহি পায়েই মোবাইলটো হাতত লৈ বহিছোঁ অকণমান জিৰণি লৈছোঁ আৰু আমাৰ সকলো বিহুৱা বিহুৱতীয়ে ৰাতিৰ ডিনাৰৰ বাবে ইয়াত লাইন পাতিছে লাইন পাতিব লাগে নহ'লেনো কিয় হেঁচা ঠেলা হৈছে চ' আৰু লগে লগে আহি গ'ল আমাৰ দৰঙীয়ানসকল কোনেনো পায় আৰু ফুল এনজয় এইকেইদিন আৰু আজি হৈছে লাষ্ট ডে চ' চবে এনজয় কৰিছে আৰু আমাৰ দৰঙীয়ানসকলৰ যুঁজ কি ক'ম আপোনালোকক নিজেই চাই লওক
ডিনাৰ কৰি গেটলৈকে ওলাই আহিলোঁ আৰু ইয়াতে ৰখি থাকিব লগা হৈছে কিয়নো আমাৰ বাছ ট্ৰেফিকৰ বাবে আহিয়ে পোৱা নাই এতিয়ালৈকে আৰু এনেকৈয়ে আমি 8টা বজাৰ পৰা 10:30 বজালৈকে ইয়াতেই ৰখি আছোঁ। তথাপিও কিন্তু আমাৰ দৰঙীয়ানসকলৰ যুঁজ কমা নাই আৰু ইয়াৰ পিছতে কি হ'ল চাওক বাৰু। আৰু এনেদৰে এনজয় কৰি কৰি ঘৰ পালোঁহি আৰু তাৰ পিছত ভিডিঅ' বনাবলৈ মোৰ যে একেবাৰে শক্তি নাছিলে আৰু এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে প্লিজ বেয়া নাপাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।